মোৰ নাম ধীৰাজ। সো আজি মই ক'বলৈ ওলাইছো তুমি আৰু মই একে। তুমি আৰু মই একে। তুমি ভাবিছা এনেকুৱা বেকগ্ৰাউণ্ড এনেকুৱাতো ইউটিউবাৰ নাথাকে, আমিতো বহুত দামী দামী দেখা পাওঁ বা এইটো দেখা পাওঁ। ময়ো চেম ভাবিছো ভিডিঅ' বনোৱাৰ আগতে এনেকুৱা বেকগ্ৰাউণ্ডটো বেলেগে নেদেখায়, মই কিয় দেখাম। সো এতিয়া ভাবা আমি একে হয় না নহয়? চেম। যদি মই আগতে জাজ কৰিলো হয় যে তুমি মোক জাজ কৰিবা বুলি, তেনেহ'লে কি হ'লহেঁতেন? আমি কানেক্টে আছো অলৰেডি। আমি তুমি যি ভাবিছা মই চেম বস্তু ভাবিছো। তুমি বেকগ্ৰাউণ্ডৰ কথা ভাবিছা, দেখাৰ লগে লগে এনেকুৱা বেলেগ কথাই নাথাকে, ময়ো সেইটো বস্তু নটিচ কৰো। গতিকে আমি চেম। এতিয়া আকৌ তুমি ক'বা তোমাৰ ঘৰ বেলেগ, মোৰ ঘৰ বেলেগ, তোমাৰ থকা জিলাখন বেলেগ, মোৰ জিলাখন বেলেগ। সেইটো বেলেগ হ'ব পাৰে, কিন্তু আমি ঘৰতে থাকো, সেইটো একে। এতিয়া তুমি ক'বা তোমাৰ ড্ৰিম বেলেগ, মোৰ ড্ৰিম বেলেগ। আচ্ছা, মই কৈ আছো চোৱা, মই ভালকৈ শুনা হা। তুমি যিকোনো জব বিচৰা, আৰ্মি, পুলিচ, ডিফেন্সৰ হওক, বা তুমি বেংকাৰ হওক, বা তুমি নেভিত হওক, বা তোমাৰ ঠিকাদাৰ, কন্ট্ৰেক্টাৰ যি নোহোৱা কিয়, ডক্টৰ, ইঞ্জিনিয়াৰ যি নোহোৱা কিয়, মই যি নহওঁ কিয়, আমাৰ মেইন ড্ৰিমখিনি কি? সেই টকাৰে এটা ঘৰ বনাম, সৰু ঘৰ বনাম, য'ত মাক দেউতাকৰ লগত কমফৰ্টেবল হৈ থাকিম, য'ত বিয়া কৰালে ৱাইফ আহিব। সো এইটোৱে আমাৰ ঘূৰি ফিৰি সেইটো খিনিয়ে। যি ৰাস্তাৰে নাযাওঁ কিয় ঘূৰি ফিৰি আমাৰ সেইটোৱে মেইন। খালি আমাৰ ইগ'টোৱে একচেপ্ট কৰি নলয় বস্তুটো। আৰু মই আজি সেইকাৰণে এইটো ভিডিঅ' বনাইছো যে তুমি আৰু মই একে, এইটো বস্তু বুজাবৰ কাৰণে। তুমি মোৰ মাজত পাৰ্থক্যই নাই, খালি তুমি বেলেগ ৰাস্তাৰে গৈছা, মই বেলেগ ৰাস্তাৰে গৈছো। যদি কয় আল্টিমেট ট্ৰুথ অফ লাইফ ইজ ডেথ বুলি কয়, এটা ইংলিছত লাইন আছে, মানে আমাৰ জীৱনৰ যিটো অন্তিম সত্য সেইটো হৈছে মৃত্যু। আৰু তুমিও সেই ঠাইতে যাবা আৰু ময়ো সেই ঠাইতে যাম, তাতো আমি একে গোটেইবিলাকে। তুমি বেলেগ বেলেগ বস্তু বিচাৰি আছা, তুমি গাড়ী বিচাৰি আছা, তুমি আজি গাড়ী কিনিব বিচাৰা, মই আজি বাইকৰ EMI দি আছো। তুমি কালি আইফোন ল'বা, মই কালি হয়তো 13,000 এটা মোবাইল ল'ম। গোটেইবিলাক লৈ আছো, কিন্তু ঘূৰি ফিৰি কি? ঘূৰি ফিৰি চাব গ'লে আমি সুখ বিচাৰি আছো বস্তুবোৰত। গতিকে আমি একে নহয়। তুমিও সুখেই বিচাৰি আছা, ময়ো সুখেই বিচাৰি আছো। তুমি ৰিলেশ্যনশ্বিপত সুখ দেখিছা, তুমি ৰিলেশ্যনশ্বিপৰ ফালে গৈছা। মই ঘৰত সুখ দেখিছো, মই ঘৰত আছো, কিন্তু আমি বিচাৰি আছো সুখ। সো তুমি আৰু মই একে। এতিয়া মই ঘৰৰ পৰা ওলাই যাওঁ, ঘৰত বৰিং হৈছে। তুমি চেম ৰিলেশ্যনশ্বিপৰ পৰা ওলাই আহিবা, ৰিলেশ্যনশ্বিপ বৰিং হৈছে। কি বিচাৰি আছো? সুখ, এক্সাইটমেণ্ট বিচাৰি আছো। সো আমি গোটেইজনে একে। এইটো বস্তু মই ক'বৰ কাৰণে এইটো ভিডিঅ'টো বনাইছো। এনে বনাইছো খালি তোমাক বুজাবৰ কাৰণে যে আমি সকলোবিলাক একে। যদি আমি কওঁ হিন্দু, মুছলিম, শিখ, ইছাই, বহুত ধৰণৰ বস্তু আছে, হয় না নহয়? এতিয়া সকলোৱে, কিছুমানে আল্লাহ, কিছুমানে ভগৱান, কিছুমানে যিশু, যি মানে হৈছে। কিন্তু আমি কি বিচাৰি আছো? আমি সেই নেদেখাজনৰ লগত নিজক কানেক্ট কৰি আছো, কাৰণ দেখাজন ইমান বৰিং হৈ গৈছে। মানুহবিলাকৰ লগত মানুহ বিশ্বাসেই নহয়। কাৰোবাক কিবা এটা কথা কম, সি গৈ বেলেগক বেলেগকৈ কৈ দিব। গতিকে আমি কিছুমানে শিলক পূজা কৰে, কিছুমানে তাত গৈ মছজিদত যায়, কিছুমানে মন্দিৰত যায়, কিছুমানে বহুত বেলেগ বেলেগ ঠাইত যায়। মই ইমান নাজানো। কি বিচাৰি আছো? কাক? সেই নেদেখাজনৰ লগত কানেক্ট হ'ব বিচাৰি আছো আমি। কিছুমানে স্পিৰিচুৱেলিটিত যায়, কিছুমানে ধন দিয়ে, ইমান টকা দিম যাতে ভগৱানে আশীৰ্বাদ দিয়ে, ডনেশ্যন দিয়ে, মোৰ দেউতাকৰ নামত যিটো বস্তু বনাই দিবা মন্দিৰত। এনেকৈ বহুত ধৰণত আমি বিচাৰো, কিন্তু বিচাৰো আমি কি? সেই কানেকশ্যন নেদেখাজনৰ লগত। আৰু নেদেখাজনৰ নামো নাই একচুৱেলি। আমি এইবিলাক নাম দিছো এটা এটা। সেইটোৱে মই কৈ আছো। সো তুমি মই একে। এইখিনি বস্তু বুজিছা না বুজা নাই? তুমি ভাবিছা কি যে ভিডিঅ' এইটো। সো এনেকুৱাই অৰিজিনেল বস্তু এইখিনি। মানে এইখিনি বস্তু বুজিলে তোমাক আৰু মটিভেশ্যনৰ দৰকাৰ নহয়। তুমি জানিবা তোমাৰ যিখিনি দুখ আছে সেইখিনি মোৰ দুখ, তোমাৰ যিখিনি সুখ আছে সেইখিনি মোৰ সুখ। আমি কানেক্ট কৰি যাওঁ, তেতিয়া আৰু মটিভেশ্যন দৰকাৰ নাই। তুমি বুজিয়ে পোৱা, যেতিয়া তুমি এইখিনি বস্তু বুজি পোৱা যে সি আৰু মই একে, তেনেহ'লে সি যদি মোতকৈ বেছি এচিভ কৰিছে, মই জানো যে সি মোতকৈ বেছি কষ্ট কৰিছে। এনেতো নাপায়। যদি লাখত কিবা মতে পায়, মই লাখটো বহুত বিশ্বাস কৰো দেই, লাখত মই বহুত বিশ্বাস কৰো। কিছুমানে যদি লাখতো পায়, তাক ৰাখি থাকিবৰ কাৰণে সি কষ্ট কৰিব লাগিব। এবাৰ ছাকচেছফুল হোৱাটো কষ্ট, বহুত কষ্ট। এবাৰ যদি ডাউনফল আহে কেৰিয়াৰত, বা চাকৰি যায়, বা কিবা এটা হয়, সেইটোও বহুত কষ্ট। কিন্তু
সেইটো মেইনটেইন ৰখা সবচাই বেছি কষ্ট এবাৰ এচিভ কৰাটো যিমান কষ্ট সেইটো এৰি দিয়াটো যিমান কষ্ট এটাক মেইনটেইন কৰাটো তাতকৈ 10 গুণ কষ্ট এতিয়া পলিটিচিয়ান আহে বেলেগ বেলেগ দল আহে দেখত কয় ডাঙৰ আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমি যদি শাসনত আহিম আমি ইটো কৰিম আমি হিটো কৰিম দেশৰ বাবে ইটো কৰিম সিহঁতে কি কয় সিহঁতৰ মেইন গ'ল হৈছে পৰিৱৰ্তন হৈছে আৰু আমি তাৰ কাৰণে আমি ভোট দিওঁ সো সিহঁতো একে প্ৰত্যেকজনে পৰিৱৰ্তনে লৈ আহে এইখিনি বস্তু বুজিছা সো এতিয়া শুনা এই একে কৈ মই কি ক'ব বিচাৰিছো বাৰে বাৰে একে হলে কি হ'ল তেনেহলে একে হলে বহুত কিছু আছে একে হলে আছে পাৰসেপশন তুমি মোক আগতে কি বুলি ভাবিছা আৰু এতিয়া কি বুলি ভাবা বা মই তোমাক আগতে কি বুলি ভাবিছো বা এতিয়া কি বুলি ভাবো তোমাক মই ভাল হইব পাৰো বেয়া হইব পাৰো কিন্তু এনেকুৱা নহয় পৰিস্থিতি মেইন পৰিস্থিতিয়ে মানুহ ভাল বা বেয়া কৰে বহুত ক্ষেত্ৰত আৰু কেতিয়াবা সঁচাই ইটো থাকে অভ্যাস থাকে বেয়া অভ্যাস ইটো বেলেগ কথা কিন্তু পৰিস্থিতিয়ে বহুতবাৰ সলনি কৰি পেলায় মানুহক য'ত আচ্ছা মই তোমাক ক তুমি ভাবিছা তুমি বহুত ভাল তুমি ভাবি আছা তুমি বহুত আচ্ছা মই তুমি ভাল বুলিয়ে মানিছো তুমি বহুত ভাল এতিয়া চোৱা তুমি প্ৰেক্টিকেল ভাল তুমি প্ৰেক্টিকেল দুনিয়াখন যেনেকুৱা তুমি তেনেকুৱা এতিয়া চোৱা তোমাক মই কৈছো এফালে তিনিজনী নাৰী আছে যিকোনো মহিলা আছে আৰু এফালে তোমাৰ মা আছে এই তোমাৰ চইচ কৰিব লাগিব যে এইজনীক মাৰি দিবা নে এই তিনিজনক মাৰি দিবা ইফালে এজনী তোমাৰ নিজৰ মা ইফালে তিনিজনী এইফালৰ গ্ৰুপটো মৰিব লাগিব তুমি কাক মাৰিবা তুমি তিনিজনকে মাৰিবা গেৰেণ্টি কাৰণ তোমাৰ মাটোৱে ইম্পৰ্টেণ্ট হয় না নহয় যদিও এই তিনিজনীও কাৰোবাৰ নহলে কাৰোবাৰ মা সেম আমি মানুহ হয় আমি নিজক খালি ভাল বুলি ভাবো কিন্তু আমি সঁচাই ভাল নহয় আমি বেয়াও নহয় আমি ভালো নহয় আমি পৰিস্থিতি সাপেক্ষে আমি চেঞ্জ হৈ যাও হৈছে আমি ডিসকভাৰী চেনেল চাও বাঘে হৰিণটো খেলাই আছে আমি ভিতৰৰ পৰা এক্সাইটমেণ্ট মানে বাঢ়ি যায় আমাৰ হৰিণটো যদি কিবা মতে বাচে আমি ডিসকভাৰী যেতিয়া চাওঁ বা ইউটিউবত যেতিয়া চাওঁ হৰিণটো যদি কিবা মতে বাচে যেতিয়া হৰিণটো বাচি যায় বাহ আমি ইমান ফূৰ্তি যে ঘৰত ছাগলী ৰান্ধি খাওঁ ছাগলীটো এনিমেল নহয় নেকি সেম বস্তু সেইটোৱেতো মই কৈ আছো যেতিয়া সাপে ভেকুলী খাই থাকে তেতিয়া আমি কেতিয়াবা ভাবো যে ভেকুলীটো যদি কিবা মতে হাত হাৰি যায় কিন্তু সাপে তেনেহলে কি খাব সো মেইন আমি একে গোটেইবিলাক আমি তুমি মই সকলোবিলাক একে আমাৰ ইমোশন বিলাক একে তুমি গাড়ীৰ পিছত দৌৰি আছা মই বেলেগ বস্তুৰ পিছত দৌৰি আছো মোবাইলৰ পিছত দৌৰি আছো কিন্তু আমাক লাগে সুখ এই ধৰণৰ বস্তু সো এইখিনি ক'ব বিচাৰিছো যদি তোমাৰ জীৱনত দুখ আহে কেতিয়াবা তুমি চিন্তা ভাবিবা যে তুমি অকলে আছা বহুতবাৰ এনেকুৱা হয় দুখ আহিলে মানুহে ভাবে যে মোৰ লাইফতে কিয় ইমান দুখ বেলেগৰ লাইফত ইমান সুখ কিয় কিন্তু নহয় সকলোৰ লাইফতে এইটো বস্তু থাকে ডাউনফল সকলোৰ লাইফত থাকে তুমি আজি দেখিব পাৰা মোক বা মই দেখিব পাৰো তোমাক কেতিয়াবা তোমাৰ এচিভমেণ্ট বেছি এইজন মানুহ ইমান আগবাঢ়ি গ'ল ধৰা মোৰ বন্ধু এজনে চাকৰি পাইছে মই ক'ম যে এইজন মানুহ ইমান আগবাঢ়ি গ'ল আচৰিত ইমান মানে আচৰিত মই তাৰ ওপৰত জলছ ফিল কৰিম এইটো ফিল কৰিম সেইটো মানে হাৰামি আছিল ঘুষ দি চাকৰি পাইছে এনেকুৱা টাইপৰ বহুত কিবা কিবি কৰিব পাৰো কিন্তু নহয় এইজন অৰিজিনালে কষ্ট কৰিছে চাকৰি পাইছে হৈছে বুজিছা কিন্তু এদিন নহয় এদিন মোৰো দিন আহিব এইটোৱেই কৈছো এতিয়াতো ধৰা মোৰ এটা ব্ৰেকডাউন হৈছে লাইফত ব্ৰেকআপৰ হওক বা মাক দেউতাকৰ মৃত্যু হওক বা নিজৰ আত্মীয় কাৰোবাৰ মৃত্যু হওক বা নিজৰ ঘৰত কাৰোবাৰ বেয়া টাইপৰ বেমাৰ হওক যিটো ভাল হ'বলৈ বহুত সময় লাগে গতিকে ডাউনফল এটা আহিব মোৰ এইটো স্পিৰিচুৱেলি হওক বা স্পিৰিচুৱেলি কয় না কিবা এটা কয় বস্তু নাজানো কিন্তু এবাৰ হ'লেও আমাৰ মূৰত প্ৰেছাৰ আহিব এনেকুৱা হ'লে সো তেতিয়া যদি মই দেখো যে তুমি মোতকৈ আগবাঢ়ি গৈছা মই হয়তো জলছ ফিল কৰিম ইমান আগবাঢ়ি গ'লে মোৰ ইমান কুক হয় নহয় কিন্তু যদি মই এবাৰ চাওঁ সি আৰু মই একে সি যদিও আজি আগবাঢ়ি গৈছে কালি মই সেই যাব পাৰিম এদিন তাৰো যেতিয়া কোনোবাই হেৰুৱাব সি তাৰ লাইফত ডাউনফল আহিব সিও এইখিনি বস্তু অনুভৱ কৰিব সো যদি তুমি যিজনে ভিডিঅ' চাই আছা যদি তুমি এই সময়ত ভাবি আছা যে তোমাৰ লাইফত একো হোৱা নাই তুমি আগবাঢ়িব পৰা নাই তোমাৰ বন্ধুবিলাক বহুত দূৰে আগবাঢ়ি গ'ল তোমাৰ বান্ধৱীবিলাক বহুত দূৰে আগবাঢ়ি গ'ল তোমাৰ বান্ধৱীৰ বিয়া হৈছে তোমাৰ হোৱা নাই তোমাৰ ৰূপখিনিৰ ওপৰত তোমাৰ বিশ্বাস নাই তুমি তোমাৰ ৰং কলা বগা কিবা কিনি তুমি নিজকে বিক্ৰী কৰি থাকা ল'ৰাৰ ক্ষেত্ৰত তোমাৰ হাইট কম বেছি বুলি ভাবি থাকা তাৰ হাইট বেছি ইটো চুলি সৰি আছে এনেকুৱা বহুত টেনচন থাকে মানুহৰ নাহিব যে তোমাৰ ওপৰৰে আছে
তোমাৰ অকলেৰে আছে, বহুতৰ থাকে এইটো বস্তু, তোমাৰ দৰে বহুত আছে। তুমি খালি এইটো নাভাবিবা যে খালি মোৰ আছে বুলি ডিপ্ৰেশ্যন নাযাবা। এইবিলাক সকলোৱে ফেচ কৰিব লাগে এবাৰ নহয় এবাৰ। মানুহে কয়, হাইট কম থাকিলেও কয়, কলা ৰূপ থাকিলেও কয়, বহুত বস্তুত বহুতে কয়, কিন্তু সেইখিনি ফেচ কৰিব পৰা ক্ষমতা আমি নিজে ৰাখিব লাগে। আৰু কিছুমান থাকে মানুহ যিয়ে আহি ফেচ কৰিবলৈ সাহস দিয়ে, থাকে। মোৰ কষ্ট টাইমতে মানুহ আছিল, কৈছিল, কিয় নাই, কিন্তু তুমি নিজক মুকলিটো কৰিব লাগিব। কোনোবা মানুহ যদি আগৰ পৰা আহিছে তোমাক বুজাবলৈ, তুমি নিজকতো মুকলি কৰিব লাগিব না, যে ঠিকে আছে বুজাব দিওঁ, কিজানিবা নতুন বস্তু বুজায়। চ' এইটো কৈছো, তুমি আৰু মই একে। তুমি যিটো বস্তু ফিল কৰা ময়ো সেইটো বস্তু ফিল কৰোঁ, তুমি যিটো বস্তু ভয় খোৱা মই সেইটো বস্তু ভয় খাওঁ। চ' এইটোৱে মই কৈছো, যদি তুমি আজি লাইফত একেবাৰে ডিপ্ৰেছ হৈ গৈছা, তুমি নাভাবিবা যে সি মানুহজন আগবাঢ়ি গ'ল মই আগবাঢ়িব পৰা নাই। তুমি এইটো ভাবিবা কেতিয়াবা জীয়াই থকাটো এটা এচিভমেণ্ট, কেতিয়াবা জীয়াই থকাটো এটা এচিভমেণ্ট। যেতিয়া লাইফত এটা ব্ৰেকডাউন আহে, ব্ৰেকআপ হয় বা নিজৰ আত্মীয়ৰ মৃত্যু হয়, তেতিয়া নিজৰ মূৰৰ পৰা এটা বস্তু খালী হৈ যায়, তেতিয়া জীয়াই থকাটো এটা এচিভমেণ্ট হৈ পৰে। সেইটো এটা চেলেঞ্জ হৈ পৰে যে মৰিবই মন যায়, হয় না নহয়? সকলোৰে হয় এইটো ডাঙৰ কথা নহয়। চুইচাইডেল থট আহে হৈছে, তেতিয়া এইটো ভাবিবা জীয়াই থকাটো এটা চেলেঞ্জ, এইটো এচিভমেণ্ট এটা। বহুত মানুহ মৰি যায় সেই সময়ত, চ' তুমি জীয়াই থাকিবা, কাৰণ তোমাৰ সেইখিনি সকলোৱে ফেচ কৰিছে। আৰু দিছ চেল টু পাছ বুলি লাইন আছে, মানে প্ৰতিটো সময় পাৰ হৈ যায়, ভাল সময়খিনিও পাৰ হৈ যায়, বেয়া সময়খিনি পাৰ হৈ যায়। আৰু যদি তথাপিও তুমি কেতিয়াবা ভাবা যে শেষ আৰু মই লাইফত অকলে ৰৈ যাম, সকলোৱে আগবাঢ়ি গ'ল, তেতিয়া তুমি এইটো ভাবিবা, নিজৰ পাষ্ট লাইফখিনি ভাবিবা, তুমি বহুতখিনি আগবাঢ়ি আহিছা। এনেকুৱা কিছুমান ৰাতি আছে যে তুমি ভাবিছা যে এইবিলাক ৰাতি মই পাৰ কৰিব নোৱাৰিম, আৰু তেতিয়াও তুমি পাৰ কৰি আহিছা সেই ৰাতি, হয় না নহয়? তুমি কোৱা, এনেকুৱা ৰাতি আছিল য'ত ভাবিছা যে তুমি শেষ আৰু মোৰ লাইফ, তেতিয়াও তুমি পাৰ কৰি আহিছা নাই সেনেকুৱা? আৰু মই এইকাৰণে কৈ আছো যে প্ৰতিজনে পাৰ কৰি আহে, যিজন ছাকচেছফুল হৈছে বা যিজন ফেইলুৱাৰ আছে, সকলোৱে পাৰ কৰি আহিছে বা পাৰ কৰিব। সৰুতে আমি বেলেগৰ লাইফৰ প্ৰতি ইণ্টাৰেষ্ট হওঁ, যে সেইজন মানুহ হোৱা আচৰিত। আজি যদি 15-16 বছৰৰ এজন ল'ৰাই মোৰ ভিডিঅ' দেখে, মই মজা লাগে ভিডিঅ'খিনি কৈ আছো, বা ডিম্পু বোলাৰ ভিডিঅ' দেখে, বিকাশ চেত্ৰীৰ ভিডিঅ' দেখে, সিহঁতে ভাবিব যে বাহ ইহঁতৰ লাইফ বেলেগ। কিন্তু যদি 25 বছৰৰ মানুহ এজনে দেখে, ভাবিব যে কষ্ট আছে এইবিলাকত। হয়, সঁচা কথা, কাৰণ 25 বছৰৰ ল'ৰা এজনে বুজে। মই বেছিভাগৰ কথা কৈছো দেই, মানে 25 ভাগৰ বেছিভাগ মানে বুজা হয়। কিন্তু কিছুমান ল'ৰা থাকে যি 25 বছৰতো ঘৰত বহি মাক দেউতাকৰ খায়, সেইজন মানুহৰ প্ৰতি মোৰ না ৰেচপেক্ট আহে না কি আহে। এইবিলাক মানুহৰ পৃথিৱীৰ কাৰণে বজা, যিবিলাক 25 বছৰ বয়সতো ঘৰত বহি খায়। সঁচা কথা কৈছো মই, সমাজ বেয়া বা এডুকেশ্যন চিষ্টেম বেয়া, এইবিলাক এইবিলাক লেকচাৰ মাৰি থাকে। বহুত মানুহ আছে যে ঘৰত বহি খাব আৰু লেকচাৰ মাৰিব ডুবাইৰ, আমেৰিকাৰ, ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বিষয়ে, কিন্তু ঘৰত কাম থাকে। এইটো বস্তু মই কৈছো, তুমি এনেকুৱা নহবা প্লিজ, এটলিষ্ট তুমি নহবা। তুমি কাম বিচাৰিবা, কাম কৰিবা, হৈছে? মই এইটো কৈছো। চ' বেয়া সময়খিনি যিটো মনত ৰাখিবা, তুমি বহুত দিন পাৰ কৰি আহিছা, আৰু নিজক ভাল পাবলৈ কেতিয়াও নেৰিবা। নিজক ভাল পাবলৈ মানে, নিজক ভাল পোৱা মানে এনেকুৱা নহয় যে কিছ ল'বা আৰু এনেকুৱা ফৰহেডত দিবা, এনেকুৱা নহয়। নিজৰ কপালত নিজে চুবা খাব দৰকাৰ নাই। নিজক ভাল পোৱা মানে কি, নিজৰ যত্ন লোৱাখিনি। নিজৰ যত্ন লোৱা মানে কি, বেমাৰ আজাৰ যাতে তোমাৰ নহয়, তুমি সেইটোৰ প্ৰতি যত্ন ল'বা। নিজৰ ফিটনেছৰ প্ৰতি, নিজৰ যদি কওঁ মই, নিজৰ যিকোনো আৰু তোমাৰ ভাল লগা বস্তু, তোমাৰ গান ভাল লাগে গান শুনিবা, তোমাক ভিডিঅ' ভাল লাগে ভিডিঅ' চাবা, কিন্তু এটা লিমিটত, আৰু নিজৰ কামখিনি কৰিবা। এইটো হৈছে নিজৰ প্ৰতি ভাল পোৱা। দৌৰিব ভাল লাগে, দৌৰিব যোৱা। চাকৰি লাগে, কাম কৰা, কষ্ট কৰা। আনকমফৰ্টেবল হোৱা অলপ সময়ৰ কাৰণে কমফৰ্ট জোনখিনি এৰি দিয়া, কষ্ট কৰা তোমাৰ ফিউচাৰৰ কাৰণে। চ' এইটো কৈছো। আৰু যদি তোমাৰ বেয়া সময় আছে, অলপ সময় ৰেষ্ট লোৱা। বেয়া সময়খিনিত ৰেষ্ট ল'ব লাগে। বেয়া সময়ত বহুত বেয়া ৰাস্তা ওলায়, সেইকাৰণে ৰেষ্ট ল'ব লাগে কৈছো মই। বেয়া সময়ত যদি কোনোবাই 2 পেক মাৰি দিওঁ, তুমি যাবা, গেৰেণ্টি আছে। বহুত মানুহ যায়। আৰু যদি মানুহ এজনক তুমি চিনিব বিচাৰা যে মানুহৰ কেৰেক্টাৰ কেনেকুৱা, মই কৈছো, যদি মানুহ এজনৰ কেৰেক্টাৰ কেনেকুৱা যদি তুমি জানিব বিচাৰা, চাবা সেইজন মানুহ যেতিয়া তাৰ বেছি ভাল দিন আছিল, তেতিয়া সি কি কৰিছে, সবচাই বেছি ভাল দিনত সেই মানুহজনে কি কৰিছে সেইটো তাৰ কেৰেক্টাৰ, আৰু সবচাই বেয়া দিনত সেই মানুহজনে কি কৰিছে সেইটো তাৰ কেৰেক্টাৰ। চ' যেতিয়া মানুহ সবচাই ভাল দিন আহে,
সেইজন মানুহ য'ত যায় চবচে বেয়া দিন আহিলেও সেইজন মানুহ তাতে যাব চাবা, আৰু সেইটো তাৰ কেৰেক্টাৰ। কিন্তু যিজন মানুহেও আটাইতকৈ বেয়া দিনতো নিজক এৰা নাই বা নিজৰ ভালখিনি এৰি দিয়া নাই, আৰু আটাইতকৈ ভাল দিনতো নিজৰ ভালখিনি এৰি দিয়া নাই বা অহংকাৰখিনি আনা নাই, সেইজন মানুহ প্ৰকৃত মানুহ। সেইজন মানুহে কেতিয়াও কাকো নিচা বা ওপৰ বুলি নাচায়, সেইজন মানুহে সমান সমান চায়। সেইজন মানুহে যদি প্ৰধানমন্ত্ৰীক চায়, সি চাব যে প্ৰধানমন্ত্ৰীক নমস্কাৰ কৰিব আৰু ভালকে কথা পাতিব পাৰিব। তাৰ ভিতৰত এইটো নাহে যে সি মোতকৈ ডাঙৰ, চুপিৰিয়ৰ সি, এইটো নাহে। এইটো আহে যে তেখেতে এজন মানুহ, তেখেতে মোতকৈ বেছি কষ্ট কৰিছে, তেখেতৰ দায়িত্ব বেছি আছে, সেইজনে এনেকে ভাবিব। আৰু যদি এটা সৰু কাম কৰা মানুহ আহে, তেওঁ সেইটোৱে ভাবিব যে সেইজনে কাম কৰে, আৰামছে কাম কৰে, মোৰ দৰে কাম কৰে। চ' যিদৰে মালিক এজন ড্ৰাইভাৰৰ ভৰসাতহে গাড়ীত চলে, চ' ড্ৰাইভাৰৰ ওপৰত ৰেচপনচিবিলিটি আহি যায়। চ' এনেকুৱা সকলোৰে নিজৰ নিজৰ ভূমিকা আছে এই পৃথিৱীখনত। এতিয়া চিষ্টেমৰ তলত আমি সকলোৱে আছো। কেতিয়াবা কেতিয়াবা ইগোটো ইমান ডাঙৰ হৈ যায়, তেতিয়া অলপমান কষ্ট হয়। ডিপ্ৰেশ্যনত থকা মানুহবিলাকৰ কি জানা, ইগোটো হাৰ্ট হয়। এতিয়া ক'লে অলপমান বেয়া পাব, যিবিলাক মানে ডিপ্ৰেশ্যনত অভাৰ থাকে সেইবিলাক হৈছে ইগোটো হাৰ্ট হয়, অতি সোনকালে হাৰ্ট হয়। ইমান যদি কোনোবা এটা বয়ফ্ৰেণ্ড পায় বা গাৰ্লফ্ৰেণ্ড পায়, এনেকুৱাকৈ বান্ধি ল'ব বিচাৰে যে তাক মানে সিহঁতে মানে কিনি লৈছে। আৰু মই কৈছো বান্ধিব লাগে অলপমান, ৰিলেশ্যনশ্বিপটো বান্ধা বান্ধেই হয়। ৰিলেশ্যনশ্বিপ ভাল পোৱাটো বান্ধা বান্ধি নহয়, ৰিলেশ্যনশ্বিপটো কিন্তু এটা কমিটমেণ্ট ক'ব গ'লে, হয় ঠিকে আছে। কিন্তু এনেকুৱাকৈ বান্ধিব নালাগে যে সি থাকিবই নিবিচাৰে আৰু তোমাৰ লগত। এইটো মই কৈছো, অলপমান এৰি দিব লাগে, নিজৰ কমফৰ্ট জোনখিনিও মেইনটেইন কৰিব লাগে আৰু আনকমফৰ্টেবল হ'বলৈ শিকিব লাগে। যদি বেয়া সময় আছে লাইফত, এইটো ভিডিঅ' চাবা, হয়তো অলপমান শিকিব পাৰিবা। আৰু বহুত এনেকুৱা ভিডিঅ' আছে, আৰু ভৱিষ্যতে মই বনাম, যদি তুমি এইবিলাক ভিডিঅ' ভাল পোৱা, এনেকুৱা টাইপৰ ভিডিঅ' বনাম। এইটো কৈছো, তুমি মই একে, ছেইম, তোমাৰ দুখ মোৰ দুখ একে, তোমাৰ সুখ মোৰ সুখ একে, গোটেইবিলাক একে। আৰু এইখিনি কৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিলো। যদি তুমি ভাল লাগে কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। যদি বেয়া লাগে তথাপিও কমেণ্ট কৰিবা দেই। ধন্যবাদ।